আজি 7 জানুৱাৰী তাকে ভাবিলোঁ লগৰ 6টা লগ হৈ গৈ থাকোঁচোন তেজুৰ অভিমুখে। এয়া চাওকচোন কি ধুনীয়া নৈসৰ্গিক পৰিৱেশ। তাকে ভাবিলোঁ মোবাইলটো উলিয়াই ভিডিঅ' এটাকে কৰি থওঁ আৰু আপোনালোককো দেখাই যাওঁ ইমান ধুনীয়া পৰিৱেশটো। বাৰু চাই থাককচোন। আৰু এই ধুনীয়া পৰিৱেশবোৰৰ মাজেৰে আহি আমি পালোহি টুংটাও ৰিজৰ্ট। ইমান যে ধুনীয়া ঠাইডোখৰ কিবা দেখিয়ে মনটো ভাল লাগিছে। পাৰিলে কেতিয়াবা আপোনালোকো আহিবচোন। টুংটাও ৰিজৰ্টৰ পৰা আহি আমি পালোহি গল্ডেন টেম্পল। কি যে ধুনীয়া, কিবা মনটোৱে ভাল লাগিছে। আৰু তাতে লগৰকেইটাৰ লগত ক'বই নালাগে আৰু। সেই দিনটো কিন্তু খুব ভাল লাগিছিল, মনত থাকি যাব। তাকে ভাবিলোঁ ইউটিউবতে আবদ্ধ কৰোঁ আমাৰ স্মৃতিবোৰ।